বন্ধুসকল ভিডিঅ'টো চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে বদৰুদ্দিন আজমলে কি কৰে নকৰে তাক আমি বহুত খা খবৰ লৈ ৰাখিব নালাগে তেওঁক চেলেংখন কোনে দিলে মই হেতুতে মোৰ বাহ কি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক সেলুট জনাও আপোনাক এশবাৰ সেলুট জনাও আপুনি এখন ৰাজ্যৰ মুৰব্বী হৈ এনেকুৱা মন্তব্য কৰিব পাৰেনে যে আজমল ডাঙৰীয়া কি কৰিছে কি কৰা নাই আমাৰ খা খবৰ লোৱাৰ দৰকাৰ নাই ঠিক আছে আপোনাৰ খা খবৰ লোৱাৰ দৰকাৰ নাই 100% শুদ্ধ কিন্তু আপুনি কিয় এই কথাষাৰ ক'লে যে চেলেংখন কোনে দিছে হেতুহে আমাৰ দুখ আপুনি এখন ৰাজ্যৰ মুৰব্বী হৈ এইষাৰ কথা কেনেকৈ উচ্চাৰণ কৰিব পাৰিলে আপোনাক মই প্ৰশ্ন কৰিব বিচাৰিছো আপোনাৰ মন্ত্ৰীবৰ্গই কি কৰিলে আপোনাৰ এমএলএ বৰ্গই কি কৰিলে একমাত্ৰ অখিল গগৈ ডাঙৰীয়াৰ বাহিৰে মই আৰু কোনো এমএলএ মন্ত্ৰীক সেই বানাকান্তৰ ওচৰত দেখা নাই কিয় তাতে মানুহৰ ঘৰ শেষ বাৰী শেষ গাড়ী শেষ ধন সম্পত্তি সকলো শেষ কি কৰিব বিচাৰিছে আপুনি সদায় ভাগ কৰিব বিচাৰিছে নেকি আপুনি সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে নেকি যদি এইবোৰ কৰিব বিচাৰিছে আপোনাক মই পোনপটীয়াভাৱে ক'ব বিচাৰিছোঁ যে সময় আহি আছে আৰু সময় অপেক্ষা কৰক চাব অকলে কি হ'ব শুধৰণি হৈ যাব চাই ল'ব আপোনাৰ নিজৰ চকু দি আপুনি নিজে চাব যে পৰিস্থিতি কি হ'ল বন্ধুসকল আপোনাৰ মতামত কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজমলক চেলেংখন দিছে ভাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসুবিধা হৈছে আপোনাৰ অসুবিধা হৈছে নেকি যদি অসুবিধা হৈছে আপোনাৰ মতামত কি আপোনাৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব জয়